সকলোকে আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা আমি জহাৰ জনাইছোঁ। আজিৰ প্ৰেছ মিটত আমি বিশেষকৈ এ নিউজ আৰু SC লাইভক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এক বিশেষ ইস্যু লৈ পেলাই আমি আজিৰ প্ৰেছ মিটত আমি উত্থাপন কৰিব বিচাৰিছোঁ। ৰিচেণ্টলি BTR চৰকাৰে বিভিন্ন আঁচনিৰ নামত আঁচনি বা বিভিন্ন ইনষ্টিটিউশ্যন গঢ়িবৰ কাৰণে BTR চৰকাৰে এটা সাৰ্কুলাৰ প্ৰেৰণ কৰিছে যিমান সাৰ্কুল অফিচাৰসকলক, আৰু এই সাৰ্কুলাৰটো জৰিয়তে যিখিনি লেণ্ডবিলাক ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰু অলট কৰিবৰ কাৰণে BTR চৰকাৰে ইতিমধ্যে হুকুম দিছে। আৰু বিশেষকৈ এইখিনি যে বাম্বু প্ৰচেছিং ইউনিট বনাবৰ কাৰণে, স্মল বাম্বু নাৰ্চাৰী বনাবৰ কাৰণে, অৰ্গেনিক মেনুৱাৰ ইউনিট বনাবৰ কাৰণে আৰু এনেধৰণৰ প্ৰচেছিং ইউনিটবিলাক বনাবৰ কাৰণে, বাম্বু প্ৰচেছিং ইউনিটবিলাক বনাবৰ কাৰণে ৰেভিনিউ চাৰ্কলসকলক যি অৰ্ডাৰ দিছে, সেই অৰ্ডাৰৰ জৰিয়তে চিৰাং জিলা, কোকৰাঝাৰ জিলা, ওদালগুৰি, বাক্সা, লগতে তামোলপুৰ, এই গোটেইকেইটা জিলাত যিখিনি গাঁও হাঙুৰ খাই আছে, এই গাঁওবোৰ হ'ল পদ্মপুৰ, ঔগুৰি, ভেৰগাঁও, মৌজা, তাৰপিছত আছে চিমলাবাৰী, ভটিয়াচাং, ঘোড়ামাৰা, চিকাৰবিল, খামাৰদুইছা, চিংগিমাৰী, লামাবাৰী বাগান, শিলবাৰী, NK, আগাৰকাটা। এই অঞ্চলবিলাক বিভিন্ন ৰেভিনিউ চাৰ্কলৰ আণ্ডাৰত এই অঞ্চলবিলাকত ৰিজাৰ্ভ কৰি পেলাই, তাত যদি মানুহবিলাক বসবাসো কৰি আছে, এই ঠাইবিলাক ৰিজাৰ্ভ কৰি পেলাই এই প্ৰচেছিং ইউনিটবিলাকৰ এই প্ৰকল্পৰ কাৰণে অলটমেণ্ট কৰিবৰ কাৰণে ইতিমধ্যে BTR চৰকাৰে চাৰ্কুল অফিচাৰবিলাকক যি হুকুম দিছে। আৰু ইয়াৰ ফলত আমি গম পাইছোঁ যে ইতিমধ্যে চাৰ্কুল অফিচাৰসকলে এই ঠাইবিলাক ৰিজাৰ্ভ কৰিবৰ কাৰণে তেওঁলোকে অফিচিয়েলি নামি পৰিছে, আৰু যাৰ ফলত বিভিন্ন ঠাইত এটা শংকা, মানুহৰ মাজত এটা শংকা সৃষ্টি হৈছে, মানুহৰ লগত, ৰাইজৰ লগত এটা অসুবিধাৰ সৃষ্টি হৈছে। অলপ দিনৰ আগত লামাবাৰী চাহ বাগিচাত যি তেওঁলোকে মাটিৰ যিখিনি চাৰ্কুল অফিচাৰে যি ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰু অলট কৰিবৰ কাৰণে গৈছিলে, আৰু সেই ক্ষেত্ৰত ৰাইজে গম পাই পেলাই তাত এটা হাই হুলস্থুল কৰিছে, আৰু ৰাইজে প্ৰতিবাদ জনাইছে যে আদিবাসীসকলে বহুত দিনৰ পৰা বসবাস কৰি থকা সেই মাটিটোক চৰকাৰে যাতে কাঢ়ি নিনিয়ে। আৰু এনেকুৱা ওদালগুৰিটোত এনেকুৱা কিছুমান ঠাইত তেওঁলোকে 10 বিঘা 20 বিঘা বুলি কৈছে, কিন্তু যি জৰীপ কৰিছে এই জৰীপত কমচে কম 100 বিঘালৈকে তেওঁলোকে জৰীপ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। তো এনেকুৱা 10 বিঘা 20 বিঘাৰ নামত 100 বিঘা জৰীপ কৰা আমি চাৰ্কুল অফিচাৰে জৰীপ কৰিবৰ কাৰণে তেওঁলোকে আগভাগ লৈছে বুলি আমি গম পাইছোঁ। আৰু এই যে মানুহবোৰ আমাৰ বসবাস কৰি আছে, আৰু বিশেষকৈ আমাৰ আদিবাসী গাঁও, আদিবাসী অঞ্চল, য'ত আমাৰ আদিবাসী পৰিয়ালবিলাকে বসবাস কৰি আছে, এই ঠাইবিলাকত যদি তেওঁলোকে এনেকৈ প্ৰকল্পৰ কাৰণে যদি সেই ঠাইবিলাক ৰিজাৰ্ভ কৰি দিয়ে আৰু মানুহবিলাকক উচ্ছেদ কৰি দিয়ে, তেতিয়াহ'লে এটা কিন্তু শংকা সৃষ্টি হ'ব। আৰু সেই মানুহবিলাক ক'ত যাব? আমি ডেভেলপমেণ্টৰ বিৰোধিতা নহয়, ডেভেলপমেণ্ট হ'ব লাগে, BTRৰ ডেভেলপমেণ্ট হ'ব লাগে, অসমত ডেভেলপমেণ্ট হ'ব লাগে বুলি আমি বিচাৰোঁ। কিন্তু যিসকল ৰাইজ আছে, যিসকল মানুহবোৰ আছে, তেওঁলোকক উচ্ছেদ কৰি পেলাই, তেওঁলোকৰ ঘৰ বাৰী নিষেধ কৰি পেলাই যদি এনেকুৱা ডেভেলপমেণ্ট হয়, সেইটো কিন্তু ডেভেলপমেণ্টটো আমি নিবিচাৰোঁ। ডেভেলপমেণ্ট কাৰ কাৰণে লাগে? ডেভেলপমেণ্ট জাতিটোৰ কাৰণে লাগে, ডেভেলপমেণ্ট ৰাইজৰ কাৰণে লাগে, ডেভেলপমেণ্ট আমাৰ যি অঞ্চল, আমাৰ ৰিজনৰ কাৰণে লাগে, আমাৰ ষ্টেটৰ কাৰণে লাগে। তো এনে ক্ষেত্ৰত মানুহবিলাকক উচ্ছেদ কৰি পেলাই যে ডেভেলপমেণ্ট হ'ব, তাক আমি কিন্তু বিশ্বাস নকৰোঁ। তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই
এই প্ৰেছ মিটৰ জৰিয়তে BTR চৰকাৰক আমি ক'বলৈ বিচাৰিছোঁ, আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যি পদক্ষেপ লৈছে, বাম্বু মিছনৰ যি পদক্ষেপ লৈছে, বাম্বুৰ যিখিনি প্ৰচেছিং ইউনিটৰ পৰা লৈ পেলাই যিবিলাক প্ৰকল্পৰ আপোনালোকে পদক্ষেপ লৈছে তাৰ কাৰণে আমি সঁহাৰি জনাইছোঁ, আমি ভাল পাইছোঁ। কিন্তু যাতে আদিবাসী গাঁওবোৰ যাতে আপোনালোকে উচ্ছেদ নকৰে, ৰিজাৰ্ভ নকৰে, তাৰ কাৰণে কিন্তু আমি বিশেষভাৱে আমি অনুৰোধ জনাওঁ।